কি খবৰ নিছে আপোনালোকৰ ভাল আৰু খবৰ মোৰো ভাল। সো আজি আমি এখন বেংগলী বিয়া খাব যাব ওলাইছো, ওচৰৰে হয় আৰু কইনাজনী হৈছে অসমীয়া, মানে বেংগলী তাত বিয়া হৈছে। আৰু ভিডিঅ'টো চাব দে শেষলৈকে, কি কৰো আপোনালোকক দেখুৱাও হৈছে। এতিয়া আমি ভিতৰত সোমাই যাইছো, পুৰা গেটাৰ লাগি গৈছে গেটত। এতিয়া লাহে লাহে কৰি ভিতৰত সোমাই গৈছো আৰু পুৰা ভিৰ আৰু কিমান মানুহ হৈছে চাওকচোন বাৰু, মানে জেগাটো অলপ ঠেক হৈছে। আৰু এইফালে কইনাৰ প্ৰেজেণ্ট দিবলৈ পুৰা মানুহবিলাক ভিৰ হৈ গৈছে একদম, আৰু ফটোশ্বুট কৰি আছে পুৰা একদম ভিৰ আৰু কইনা চাবলৈ। তোমাৰ ঘৰ চাউলিত হয়নে? এজনী বা হৈছে অসমীয়া বা, ইয়াতে আমাৰ বেংগলীত বিয়া হৈছে। এজন দাদা হয়নে? ভাল লাগিছে নহয় জানো? ঠিক আছে বাৰু, আমি ওচৰৰে হয় আৰু নেক্সট টাইমত লগ পাম। এইফালে পুৰা পেণ্ডেল চাওকচোন বাৰু, পুৰা বহি আছে মানুহবিলাকে, কইনা চাই আছে, পুৰা ভিৰ আৰু এইফালে এতিয়া আমি খানা খাবলৈ আহি গ'লো। পুৰা চাওকচোন কেনেকৈ দি আছে, ওপৰতো দি আছে তলতো দি আছে। আমি পুৰা ওপৰত বহি গ'লোঁ, খাই ল'লোঁ। এতিয়া পুৰা খাই চাই উঠি পুৰা ফটো কেইখনমান শ্বুট কৰিলোঁ দৰা আৰু কইনাৰ লগত। ফটো চটো মাৰি ঘৰলৈকে আহিলোঁ। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে ক'বচোন বাৰু, জনাব কমেণ্টত।